এনেধৰণে থাকোঁ মই ভিডিঅ' বনালে অকণমান মানে অলপ বস্তু বেলেগ হৈ যায় আৰু কি বেলেগ হয় কেনেকৈ বেলেগ হয় মোক সুধিলেও মই ক'ব নোৱাৰোঁ। এয়া হ'ল তেজপুৰ অগ্নিগড়ৰ ভিউ পইণ্টৰ ওপৰৰ পৰা লোৱা অলপ দৃশ্য আপোনালোকক দেখুৱালোঁ। তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ তেজপুৰ অগ্নিগড়ৰ পৰা। বৰ্তমান মই তেজপুৰ অগ্নিগড়ত আছোঁ, আশা কৰোঁ আপোনালোকেও ভালেই আছে। আৰু আমি এতিয়া কাক লগ ধৰিব গৈ আছোঁ, মানে জনপ্ৰিয় ইউটিউবাৰ আমি মনোজ ভাইক লগ কৰিব আহিছোঁ। আৰু এয়া সন্তোষ প্ৰতীক্ষা, আমি গোটেইকেইটা মানে একেলগে আজি মানে ইয়াত আহিছোঁ। তো মোৰ ফ্ৰেণ্ড কুলদীপে কৈছে তেওঁলোকৰ ঘৰত আহিছে, তো আপোনালোককো লগ কৰাম, ব'লক ওপৰলৈকে গৈ থাকোঁ, তাৰপিছত দেখুৱাম। তেওঁলোকে ফোন কৰিছে ওপৰত আছে বুলিকে। এতিয়া আছোঁ আমি অগ্নিগড়ত আৰু অগ্নিগড়ৰ ওপৰত টিকলাত গৈ আছোঁ। মানে জনপ্ৰিয় ইউটিউবাৰ মনোজ ভাই, মানে মনোজ দাক এটা ফুলান গামোচা দিম। তো আমাৰ অসমৰ মৰম হয় এইটো, চ' মানে সেইটো কাৰণে এখন গামোচাৰে তেওঁক মানে মৰম যাচিম। ধন্যবাদ। আৰু এয়া মনোজ দাৰ ৱাইফ, ধন্যবাদ। ক্লেপ দিছোঁ, ক্লেপ ক্লেপ ক্লেপ। কস্তুৰীটো মনটো বেয়া কৰি আছে। কস্তুৰী বেছি তাই ভাগৰ লাগি আছে। কস্তুৰী এইটো চোৱা কি আনিছোঁ। তাই কিয় বিনি তাই গিফ্টৰ কালাৰ কাৰণে মিলি গৈছে চাগে। গিফ্টৰ কালাৰ মিলি গৈছে। ৱাও কৈ দিয়া, খোৱা বস্তু আনিব নিদিয়ে, ৱাও কৈ দিয়া। ঘৰত চাবা হা, ঘৰত চাবা দেই। কিছে দি দিয়া না, কিছে দি দিয়া, কিছে দিবা। মাই গড, ফাৰ্ষ্ট টাইম লগ পাই দি দিছে। তাই টোপনিৰ পৰা আহিছে যে সেইকাৰণে ন। সেয়া মোৰ লগত আছে কস্তুৰী। হাই কৈ দিয়া, হাই হেল্ল' কৈ দিয়া, কৈ দিয়া। বা আৰু এতিয়া এয়া বিনি, মানে ধুনীয়া লাগিছে একদম পিংকি পিংকি। আমি দুটা পিংকি পিংকি হৈ গ'লো নেকি? পিছত অনুৰাধাক লগ পাইছোঁ আৰু ভাল লাগিছে। তাকে মানে মই ভাবিছিলোঁ তুমি ঘৰত আহিলে লগ কৰিব যাম বুলি, তো আকৌ এবাৰ লগে পাই গ'লো ন মনোজ দা অহাৰ কাৰণে। আৰু হঠাতে এতিয়া মানে আপোনালোকক লগ কৰাই দি আছোঁ মনোজ দা। এয়া আছে মোৰ লগত মনোজ দা। হেল্ল'। মনোজ দা কি খবৰ কৈ দিয়ক। ভালে বাৰু দেই। কেনেকুৱা লাগিছে তেজপুৰত আহি? ভাল লাগিছে। আৰু অগ্নিগড়লৈ প্ৰথম আহিলোঁ আজি। আগে পিছে শুনি আছিলোঁ কিন্তু অহা হোৱা নাছিল, আজি আহিলোঁ প্ৰথমবাৰ, ভাল লাগিছে। আৰু ভাল লাগে তেজপুৰখন, মানে আজি ছেকেণ্ড টাইম আহিছোঁ বাৰু। ছেকেণ্ড টাইম ন? আৰু এবাৰ আহিছিলে তেতিয়া ধুমুহা বতাহ দিছিলে নেকি? ধুমুহা বুলি ক'লে ভুল হ'ব, আচলতে বতাহ বেছি বলিছিল। বতাহ বলাৰ কাৰণে মানে ধূলি বহুত হৈছিলে। আমি চিত্ৰলেখা উদ্যানলৈ গৈছিলোঁ, ইমানেই ধূলি মানে গাড়ীৰ ভিতৰত যেনে তেনে সোমাই বাচিছোঁ। আৰু এটা কথা মই লক্ষ্য কৰিছোঁ দেই মনোজ দা, আপুনি মানুহক ইমান হহুৱাই, মানে ইমান মানে হহুৱাব পৰাটো এটা বহুত, এইটো এটা মানে চবেই নোৱাৰে, কিন্তু আজি ইমান শান্তভাৱে কথা কৈ আছে। নাই আচলতে এনেকুৱাই মই। হয় নেকি? আপুনি বেলেগক সুধিলে গম পাব, বা যিসকলে লগ পাইছে মানে মই লগ পোৱা নাইতো, সেইটো কাৰণে মোৰ মানে মই ভাবিছোঁ মনোজ দা মানে যিয়ে মানে মানুহক ইমান হহুৱাই পেলাই ভাল পায়, তেওঁক আজি একদম ওচৰৰ পৰা লগ পাইছোঁ ন, তেওঁ মানে একদম শান্ত শিষ্ট নিচিনা লাগিছে একদম, মানে এনেকুৱা। আচলতে এনেধৰণে থাকোঁ মই, ভিডিঅ' বনালেহে অকণমান মানে অলপ বস্তু বেলেগ হৈ যায়। হয়। আৰু কি বেলেগ হয় কেনেকৈ বেলেগ হয় মোক সুধিলেও মই এতিয়া ক'ব নোৱাৰোঁ। সেইটো সময়ত যি আহে আৰু ন, হৈ যায়। চবৰে তেনেকুৱা হয়। ভাল লাগিল আপোনাক লগ পাই পেলাই, বহুত ভাল লাগিল। আহিলে লগ পাবলৈ ইমানখিনি দূৰ, আৰু আগলৈকে কাম এৰি আহিছোঁ, মানে তেওঁ মানে আপোনাক লগ কৰিম বুলি বহুত এদিন লাইভত কথা পাতিছিলোঁ, লাইভত তাৰপিছত লগ পাবৰ আশা আছিল, কিন্তু লগ পাম বুলিও ভবা নাছিলোঁ, কিন্তু আজি বিনি আৰু কুলদীপৰ কাৰণে মানে লগ পাই গ'লোঁ আৰু ইয়াতে। ভাল লাগিল, আপুনি অহাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ বৌৰ চেনেলটো চাই থাকিব। হয়, মোৰ ব্লগটোৰ নাম হ'ল অনুজ ব্লগছ 95। অনুজ ব্লগ 95। আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে চাই আছে মোৰ ফালৰ পৰা হ'লেও ছাবস্ক্ৰাইবটো কৰি দিব। থেংক ইউ। আপুনি কৈছে যেতিয়া সকলোৱে ছাপোৰ্ট কৰিব বুলি আশা কৰিছোঁ। নতুনকৈ আহিছোঁ ইউটিউবত, তো আপোনালোকেও অলপ ছাপোৰ্ট কৰিব, তেতিয়া ভাল লাগিব। আৰু একো নাই ঠিক আছে, থেংক ইউ। নমস্কাৰ। নমস্কাৰ। বহুত বেছি ভাল লাগিছে, আমাক লগ কৰিব আহিছে, আৰু আমি আজি ফুৰিবলৈ আহিছোঁ।
ভাল লাগিছে লগ পাই বহুত আপোনাকো লগ পাই বহুত ভাল লাগিছে মানে এনেকুৱা লাগাই নাই যেন আজি মানে প্ৰথম লগ পাইছো নিচিনা লাগাই নাই মানে একদম মানে মানে আগতে কথা পাতি থকা নিচিনা লাগে কি হয় ন সদায় ডেইলি ব্লগ চাই থকা হয় তো মানে যেন ওচৰৰে মানুহ নেকি তেনেকুৱা মানে এটা ফিল হৈ যায় কিছুমান এখনতে লগ পালেও নিজৰ নিচিনা লাগে তেনেকুৱাই হয় বাৰু ভাল লাগিছে আপোনাকো লগ পাই বহুত ভাল লাগিছে মনোজ ভাইক লগ কৰিব আহোঁতে মানে আৰু এজন মানে দাদাক লগ পাই গ'লোঁ মানে খুৰা বুলিয়ে কওঁ তো আপোনালোকক লগ কৰাই দি আছোঁ এয়া হ'ল আমাৰ মৰমৰ পাখি ৰাজবংশী ভিডিঅ' আপোনালোকে সকলোৱে চাই আৰু তেওঁৰ দেউতা একদম মানে ভবাই নাছিলো লগ পাই যাম বুলিকে আজি লগ পাই গ'লো বহুত একদম ফূৰ্তি একদম দিল খুলকে हंस रहा है दिल खोल के हंस रहा है हंसने वाले लोग हैं ऐसे ही होना चाहिए हाँ बिल्कुल सही बात है আছে পাখি সিস্টাৰৰ মা হয় ন তেওঁ মাক হয় আৰু আন্টিকো লগ পাই পেলাই বহুত ভাল লাগিল একদম ভাল লাগিল আপোনালোকে লগ পাই বহুত ভাল লাগিল ভাবাই নাছিলো লগ পাম বুলি আৰু এইটো বাবু ভাইটি না এইটো হ'ল ভাইটি মানে পাখিয়ে যদি ভিডিঅ'টো চাই আছা তেতিয়াহ'লে গম পাবা এক্সিডেণ্টলি কাক লগ পাই গ'লো তো ভবাই নাছিলো তোমাকে লগ পোৱা নাই কিন্তু তোমাৰ মা দেউতাক আজি লগ পাই গ'লো একদম চুলি তুলি প্ৰতীক্ষা উৰি যাবা নেকি ইমান চুলি চাওক উৰুৱাই নি চবকে উৰুৱাই নি আছে চুলি অৱস্থা চাওক কি হৈ গৈছে ইমান বতাহ মানে সঁচা ময়ো বান্ধি ল'ম বুলিয়ে ভাবিছোঁ মানে একদম ইফালে মানে মনোজ দাহঁতে ভিডিঅ' বনাই আছে কিন্তু ইয়াৰ বতাহে মানে চব বৰবাদ কৰি দিছে এনেকুৱা বতাহ আহিছে আৰু ইফালে মানে নদী আছেতো সেইটো কাৰণে মানে বেছি বতাহ দি আছে বিনি আৰু একদম জোনমণি দুইটা কম্পিটিশন পুরা চ্যালেঞ্জ পুরা একদম বিনি জোর লগোৱা একদম এফালে গল বিনি উঠা জিতি গল পুরা সমান বিনি জলদি হেৰি কৰা ভাই মানে পাখিৰ দেউতা নে মনোজ ভাই কোন ওয়েট বেছি ন কোন চ্যালেঞ্জ এতিয়া আৰম্ভ হ'ব ৰেডি সাইকেল চলাব পাৰি ন হাৰি গ'ল নেকি মনোজ দা জোৰ পাই গ'ল দেখোন মনোজ দাই এতিয়া মানে আন্ধাৰ হৈ গৈছে চাওক আমি এতিয়া অগ্নিগড়ৰ পৰা ওলাই দি আছো ইমান আন্ধাৰ আৰু ফ্ৰেণ্ডছ বহুত আন্ধাৰ হৈ গ'ল আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ আপোনালোকে ভিডিঅ'টো কেনে পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ কস্তুৰী এতিয়া তুমি যাবাগে ন চোৱা এই কস্তুৰী মানে অলপ মন বেয়া আৰু অলপ মানে এতিয়া যাব ওলাইছে সেয়া মনোজ দা এতিয়া গাড়ী ৰেডি কৰি আছে আৰু যাবলৈ ওলাই আছে আন্ধাৰ বহুত হৈ গ'ল বাই সকলোকে বাই দেই ইয়াতে এৰিলোঁ ঠিক আছে আৰু এতিয়া সময় হৈ গ'ল সন্ধিয়া 6টা বাজি আন্ধাৰ হৈ গ'ল এতিয়া আমিও যাব ওলাইছোঁ আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব